हेलो फ्रेंड्स, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছো ছাগলীৰ মাংসৰ ৰেচিপি। আহকচোন চাও মই কেনেকৈ বনাইছো। আলু সৰুকৈ এনেকৈ কাটি লৈছো, পিয়াজ সৰু সৰুকৈ কাটি লৈছো, এয়া জলকীয়াৰ পেষ্ট, এয়া নহৰু আৰু আদাৰ পেষ্ট, আদা অকণমান লৈছো। এতিয়া কেৰাহীটোত তেলখিনি দি পাঁচফোৰণ কেইটামান দিছো। এয়া মই তাত আলুখিনি দি ভাজি ল'ম। প্ৰথমে এয়া আলুখিনি ভালকৈ ভাজি ল'ব। হালধি অকণমান দি দিছোঁ ইয়াতে কালাৰটো আহিবলৈ। এতিয়া এইখিনি ভালকৈ লৰাব আপোনালোকে। এইখিনি হৈ গ'ল। এতিয়া মই কাঢ়ি থৈছোঁ। এতিয়া আকৌ অকণমান তেল দি কেনে আমি মাংসখিনি ভাজিম। প্ৰথমে আমি পিয়াজখিনি ইয়াতে দিছোঁ। পিয়াজখিনি ভালকৈ লৰাই অলপ ৰঙচুৱা টাইপৰ হোৱাৰ পিছত এয়া নহৰু আৰু আদাৰ পেষ্টখিনি আমি দি দিছোঁ ইয়াতে। এয়া চাওক, এইখিনি ভালকৈ লৰাব এনেকৈ। এতিয়া ছাগলীৰ মাংসখিনি মই কেৰাহীটোত দি দিছোঁ তেজপাতৰ সৈতে। এয়া চাওক, ভালকৈ লৰাব এইখিনি আপোনালোকে। এয়া অকণমান 1 চামুচ আমি হালধি গুড়ি দিছোঁ। এয়া জিৰাৰ গুড়া আমি দিছোঁ 2 চামুচ। এইখিনি এতিয়া ভালকৈ লৰাম আমি। মাংসখিনি ধুই থোৱাৰ পাছত আমি তাতে তেল আৰু নিমখ আৰু হালধি দি অলপ সময় সানি থৈছিলোঁ। এতিয়া আমি পৰিমাণ অনুযায়ী নিমখ দিম ভাজোতেই অলপ। ছাগলীৰ মাংস হেনো যিমানে ভজা যায় সিমানে সোৱাদো হয়, টেষ্টি হয়। এয়া এতিয়া 1 চামুচ ৰেড চিলি পাউডাৰটো দি দিছোঁ। এয়া চাওক, কালাৰটো কি ধুনীয়া আহিছে। এতিয়া এয়া আমি শুকান ধনিয়াৰ গুড়া দিছোঁ 1 চামুচ। এনেকৈ আপোনালোকে মাংসখিনি লৰাব। এতিয়া আমি আলুখিনি দি দিছোঁ একেলগে ইয়াতে। চাওক, দুখিনি মিক্স কৰি আমি এতিয়া ভাজিম। এনেকৈও আপোনালোকে লৰাব যাতে ছাগলীৰ মাংসৰ পানীখিনি যাতে যায়। এয়া চাওক, এয়া চাওক, কালাৰটো কি ধুনীয়া আহিছে আপোনালোকে। এনেকৈ আপোনালোকে 20 মিনিটমানৰ পৰা 25ৰ ভিতৰত লৰাব। মাংসখিনি ভালদৰে ভাজি ল'ব। এয়া আমি পিচি থোৱা জলকীয়াৰ গুড়ি 2 চামুচ দি দিছোঁ। আপোনালোকে পৰিমাণ অনুযায়ী দি দিব। এইখিনিও ভালকৈ আমি লৰাই লৈছোঁ। এয়া চাওক, কালাৰটো ধুনীয়া আহিছে। এয়া চাওক, এতিয়া আমি এবাটি পানী দি দিছোঁ ইয়াতে সিজিবৰ কাৰণে, ডাঙৰ বাটি এটা লৈ। এতিয়া আমি ঢাকনি এখন দি কিনে এইখিনি সিজিবলৈ দিম। এয়া চাওক, ধুনীয়াকৈ উতল আহিছে। এতিয়া আমি গৰম মছলা দি দিছোঁ 1 চামুচ ইয়াতে। এইখিনি ভালকৈ লৰাইছোঁ। এয়া চাওক, এনেকৈ লৰাই থাকিব আপোনালোকে। কালাৰটো কি ধুনীয়া আহিছে। অলমষ্ট হৈয়ে গ'ল আমাৰ ৰেচিপিটো। এয়া চাওক, দেখিবলৈ কি ধুনীয়া হৈছে। আপোনালোকে এনেদৰে বনাবলৈ ট্ৰাই কৰিব। প্লিজ ছাবস্ক্ৰাইব মাই চেনেল, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট।
এয়া চাওক দেখিয়ে খাবলৈ মন গৈছে হয়নে আপোনালোকৰ থেংক ইউ